গুড মৰ্ণিং ফ্ৰেণ্ডছ। ভাল নিশ্চয় আপোনালোকৰ, মোৰো ভালেই। এতিয়া শুই উঠিয়ে আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, নহ'লে পাছত নহয়গৈ আৰু আৰম্ভ কৰা। কামত ধৰিলে বহুত কাম থাকে ৰাতিপুৱাৰ পৰা, আৰু আজি যিহেতু জন্মাষ্টমী স্পেচিয়েল ডে', চ' আজি অকণ কাম বেছিহে হ'ব। আৰু ব্ৰেকফাষ্ট বনোৱা এইবিলাক কাম আছেই। মোৰ 9টা বজাৰ আগত ব্ৰেকফাষ্ট বনোৱা হৈ যাব লাগে, কাৰণ অফিচত যাবগৈ লাগে, আৰু এইবিলাক বনাই মেলি হ'লেহে সি সময়মতে গৈ পাব। তো মানে জাষ্ট ভিডিঅ'টো সেইকাৰণে ৰাতিপুৱাই আৰম্ভ কৰি দিলোঁ। সি এতিয়া গা ধুবলৈ গৈছে, মই কামত লাগি যাওঁ। জাষ্ট মুখ ধুইছোঁহে, মুখ ধুইয়ে ভিডিঅ'টো আৰম্ভ কৰিয়ে দিছোঁ। আৰু এতিয়া এই কাম মানে ঘৰ সাৰা মোচা এইবিলাক কৰিব লাগিব। এতিয়া কৰোঁ, সেইবিলাক কৰি পেলাই গা পা ধুই আহি ব্ৰেকফাষ্ট বনাওঁ। তো এনেকৈ আৰম্ভ কৰিলোঁ আৰু ৰাতিপুৱাটো। আকৌ আপোনালোকক দেখাই যাম দিনটোত কি কৰোঁ আজি জন্মাষ্টমীৰ দিনা। আৰু এটা মানে স্পেচিয়েল ডে আছে। একচুৱেলি মোৰ জন্মদিন নহয়, আজি মোৰ জন্মতিথি। চ' সেইটো কাৰণেও ভাল লাগি আছে আজি, বিশেষকৈ স্পেচিয়েল ডে কাৰণে মোৰ কাৰণে হয়। আৰু লগতে জন্মাষ্টমীটো মই বহুত মানে মানুহ বহুত ভাল পাওঁ। জন্মাষ্টমীৰ দিনা মোৰ সৰু গোপাল কৃষ্ণক মই গা ধুৱাওঁ। আজি আমি দুজনে মিলি গা ধুৱাম, আৰু প্ৰসাদো আমি দুজনে মিলিয়ে কৰিম, দে আৰু মই। আপোনালোকক দেখাই যাম আজি ৰাতিপুৱাৰ পৰা আমাৰ কি কি কৰি থাকোঁ, দেখাই যাম, চাই থাকিব। হে গাইজ, আকৌ গা পা ধুই আজৰি হৈ কাম বন কৰি আকৌ আহি গ'লোঁ। আৰু মানে ব্ৰেকফাষ্ট কৰা হৈ গ'ল। ব্ৰেকফাষ্টনো আজি কি আৰু, অষ্টমীৰ কাৰণে বিশেষ ব্ৰেকফাষ্ট একোৱেই নাই। ৰুটি খালোঁ। আগতে মাহঁতে কোৱা শুনিছিলোঁ, ৰুটি খাই বোলে পূজা কৰিব পাৰি, মানে নিমখ নিদিয়া ৰুটি খাই পূজা কৰিব পাৰি। চ' সেইটোকে ল'লোঁ। নাজানো কিমান দূৰ সঁচা কি, নোখোৱাকৈ যিহেতু থাকিব নোৱাৰোঁ, কামোৰটো কৰিবই লাগিব। চ' সেইটোকে মানি লৈ আৰু মানে নিমখ নিদিয়া ৰুটি খাই ল'লোঁ। আৰু ৰুটিয়ে গাখীৰ খালোঁ, তেনেকৈ খাই দিলোঁ। আৰু লাঞ্চ বনোৱাৰ আজি কাম নাই। লাঞ্চ বনোৱাৰ কাম নাথাকিলে বহুতখিনি কাম কমি যায়, হয়নে নাই? তো আজি লাঞ্চ বনোৱাৰ যিহেতু কাম নাই মোৰ, তো আৰু ভাবিলোঁ আপোনালোকৰ লগতে অকণমান কথা পাতোঁ, শ্বেয়াৰ কৰোঁ কথাখিনি। তো আজি লাঞ্চ যিহেতু আজি নবনাওঁ, আজি আমি লাঞ্চত মানে কি খাম, সাবুদানা গাখীৰ কল তেনেকেই খাম, ময়ো খাম তেনেকৈ, দেহো তেনেকেই খাব। সি আহিব 1:30 বজাত। সেই সাগুখিনি তিয়াই থ'লোঁ, মানে সি অহা আগতে টি মেলি ৰেডি হৈ যাব লাগিব গোটেইখিনি। মানে সিটো আহিব, খাব, আকৌ তুফান গুটিত গুচি যাব, ৰ'বলৈ টাইম নাই তাৰ। চ' মোৰো কথা পাতিবলৈ লগ নাই, তেনেকৈ আপোনালোকৰ লগতে কথা পাতিছোঁ। আৰু আবেলি মানে পূজা কৰিম। কিছুমানে ৰাতিপুৱাও দিব পাৰে, মানে প্ৰসাদ দিছে কিছুমানে ৰাতিপুৱা, কিন্তু মই দিয়া নাই। দে আহিলেহে একেবাৰে দুজনে মিলি পূজা কৰিম। চ' মানে সেয়াই আৰু, তেনেকুৱাই, সেইখিনিয়ে আৰু। চাই থাকিব, মই শ্বেয়াৰ কৰি থাকিম আপোনালোকৰ লগত। আমি এতিয়া খাবলৈ লৈছোঁ সাগু গাখীৰ কল, কিন্তু কলটো অকণ কেঁচা হ'ল, হ'ব আৰু চলি যাব। তেনেকৈ খাই দিওঁ, মানে বেয়া নাপাওঁ। গাখীৰ কল সাগু ভালেই পাওঁ খাবলৈ। আমি সদায় তলতে বহি খাওঁ, ডাইনিংখন এনেই থাকে। আমি চাহ ভাত কি খাব লগা তলতে খাওঁ, টিভি চাই চাই মজা লাগি থাকে তেনেকৈ খাই, ফেনৰ তলত। তো আমি খাই লওঁ। এতিয়া 5টা বাজিবৰ হৈছে। মই এতিয়া পায়স বনাবলৈ যাওঁ ভোগৰ কাৰণে। যিহেতু ভোগ দিম পায়সকণ, সেইকাৰণে আকৌ এবাৰ গা ধুই আহিলোঁ। এতিয়া পাকঘৰে পায়স বনাবলৈ যাওঁ। 5টা বজাত আহিম বুলি কৈছে, কিন্তু 5টা বজা মানে 6টাতো আহিব পাৰে, 7টাতো আহিব পাৰে, একো ভৰসা নাই। গতিকে মই কামখিনি আগবঢ়াই থওঁ, যাতে সি অহাৰ লগে লগে আমি পূজা কৰিব পাৰোঁ। তো বলক পাকঘৰলৈ যাওঁ, মই কেনেকৈ পায়স বনাওঁ তাকে আপোনালোকক আজি দেখুৱাওঁ। পায়স বনাবৰ কাৰণে মই লৈছোঁ 1 লিটাৰ গাখীৰত 3 মুঠি চাউলখিনি ভালকৈ ধুই মেলি 20 মিনিটমান তিয়াই থৈছিলোঁ। তাৰপিছত পানী টুকি পেলাই থৈ দিছোঁ।
আৰু লৈছোঁ কিচমিচ, আলমণ্ড আৰু কাজু, আৰু অকণমান কাজু কাটি লৈছোঁ আৰু অকণমান ইয়াতে অকণমান খুন্দনাত খুন্দি লৈছোঁ। এতিয়া এই চাউলখিনিত মই প্ৰথমতে এচামুচ ঘি দি পেলাই সানি ল'ম। এচামুচ নালাগে, অকণমান দিলেই হ'ল আৰু ইমান বেছি নালাগে, কাৰণ যাতে সানি ল'ম যাতে চাউলখিনি পায়সত একেবাৰে পেলপেলীয়া হৈ গলি নাযায়। একেবাৰে গলি গ'লেও ভাল নালাগে, মানে চাউলখিনি জাষ্ট সিজিব কিন্তু এটা এটা হৈ থাকিব। এই ঘিটো দিলে চাউলখিনি এটা এটা হৈ থাকিব আৰু। মানে এনেকুৱা ভিডিঅ' বনোৱা কাম কৰি কৰি ভিডিঅ' বনোৱা অভ্যাস নাই, চ' প্ৰথমে অকণ দিগদাৰী হৈছে, লাহে লাহে হয়তো ঠিক হৈ যাব। তো মই চাউলখিনি ঘিৰে সানি ল'লোঁ, 3 মুঠি চাউল, আৰু মই গাখীৰ লৈছোঁ আমুল গোল্ডটো 1 লিটাৰ গাখীৰ আৰু 3 মুঠি চাউল। আমুল গোল্ডটো অকণ ডাঠ হয় গাখীৰটো, চ' পায়সটো ভাল হয় খাবলৈ, তেতিয়া অকণমান আৰু অকণমান পানী মিলাই দিম ইয়াতে। ধুই পেলাই চচপেনটো উঠাই দিছোঁ। সাধাৰণতে কনডেক্স মিল্কত পায়স বনালে মানে কালাৰটো অকণ ভাল হয়, কালাৰটো মানে ধুনীয়া ক্ৰীম কালাৰ এটা আহে। কিন্তু যেতিয়া আমি এই আমুল তাজা বা আমুল গোল্ড এনেকুৱাত বনাওঁ তেতিয়া ক্ৰীম কালাৰটো তেনেকৈ নাহে। কিন্তু ক্ৰীম কালাৰটো আনিবৰ কাৰণে আপুনি অকণমান এইটো গৰম হ'লে অকণমান চেনি দিলে তেতিয়া কালাৰটো আহে। অকণমান চেনি দি, চেনিটো যেতিয়া অকণমান ৰঙচুৱা হ'ব তেতিয়া গাখীৰটো ঢালি দিব লাগিব। চেনি অকণ দি পেলাই চেনিটো অকণমান ৰঙচুৱা হ'লে গাখীৰটো ঢালি দিব লাগে। তেতিয়া এনেকৈ আমি হেতাৰে অকণ লৰাই থাকিব লাগিব। এইটো গৰম হ'লে চাউলটো দি দিম। গাখীৰখিনি উতলি আহিছে, এতিয়া মই ইয়াতে তিয়াই থোৱা চাউলখিনি দি দিম। কিচমিচটো মানে মই অকণ দেৰিকৈ দিওঁ, ঠিক হোৱাৰ আগে আগে দিওঁ কিচমিচটো, এনেকৈ হৈ যাব আৰু পায়স। মানে কিচমিচটো মই অলপ হোৱাৰ আগে আগে দিওঁ, তাৰমানে যেতিয়া মই যদি এতিয়াই কিচমিচটো দি দিওঁ তেতিয়াহ'লে একদম ফুলি ডাঙৰ ডাঙৰ হৈ যায়, আৰু মই তেনেকৈ বেয়া পাওঁ তাৰমানে খাবলৈ। মানে সেইকাৰণে অকণ দেৰিকৈ দি দিওঁ কিচমিচটো, তেতিয়া কিচমিচটো মানে বেছি নিসিজে আৰু ফুলি নাযায়, তো খাবলৈ ভাল হয় তেতিয়া। হৈছে আৰু চাউলখিনি প্ৰায় সিজিছে। এতিয়া মই ইয়াতে খুন্দনাত খুন্দি থোৱা কাজুখিনি দি দিম। চাউলটো একদম কোনো এটা চাউলৰ লগত কোনো এটা গাত লাগি থকা নাই, পূৰা এটা এটা হৈ আছে চাউলবিলাক। এনেকৈ হৈ থাকিলে পায়সটো খাব বহুত ভাল হয়। আহিছে, আপোনালোকে বনাই চাবচোন। বনোৱাৰ আগত জাষ্ট যিটো পাত্ৰত বনায় আৰু কেৰাহীটো গৰম হ'লে তাত অকণমান চেনি দি দিব। জাষ্ট চেনিটো কালাৰ হোৱাৰ লগে লগে গাখীৰটো ঢালি দিব, তেতিয়া কালাৰটো এনেকুৱা হ'ব কালাৰটো। আৰু ঘি অকণ সানি ল'লে চাউলটো পূৰা একদম এটা এটা হৈ যায়। খিলা খিলা বুলি যে কয়, এইটো চাউলটো পূৰা এটা এটা হৈ আছে এনেকুৱা। আমি বাৰ্থডে বুলি ক'লে চবেই শ্বপিং কৰোঁৱে, ড্ৰেছ, মেকআপৰ বস্তু, মোবাইল ফোন, যিকোনো কিবা এক্সেট্ৰা এক্সেট্ৰা ব্লা ব্লা কিবা কিবি কিনোৱে। তো আজিতো কৃষ্ণ বাবাৰ বাৰ্থডে, তো কৃষ্ণ বাবাৰ বাৰ্থডেটো শ্বপিং হ'বই লাগিব। তো শ্বপিং হৈ গ'ল, কৃষ্ণ বাবাৰ বাৰ্থডেৰ শ্বপিং কালিয়ে হৈ গ'ল, কিন্তু বস্তুখিনি দেখুওৱা হোৱা নাই। তো এতিয়া দেখুৱাম মই বেক কেমেৰাৰে। এইটো হৈছে ধুনীয়া মুকুট, এয়া মালা, এয়া পাগুৰি, এয়া ড্ৰেছ। কেনেকুৱা লাগিছে? ইমান কিউট নহয় এইটো মুকুট, ইমান কিউট লাগিছে।
পাগুৰিটোও ইমান ভাল লাগিছে, চুলিখিনি এইটো একচুৱেলি আমি এটা গ'ল্ডৰ মানে সোণৰ মুকুট এটা বনাব দিছিলোঁ জুৱেলাৰীত, কিন্তু বেয়া লাগিল, মানে নহ'লগৈ বনোৱা। সেইটো অলপ দিন পিছতহে দিব পাৰিব বোলে। তো জন্মাষ্টমীটো কিনা মুকুটেৰে চলাই দিওঁ আৰু অলপ দিন পিছত সোণৰ মুকুটটো আহিলে সেইটো পিন্ধাম। আজি এইখিনিৰে চলিব আৰু আমাৰ কিউট কিউট গোপাল কৃষ্ণ বাবাই এইবিলাক ড্ৰেছ পিন্ধিব। এতিয়া আমি পিন্ধাই দিম গা ধুৱাই পেলাই, আপোনালোকে চাই থাকিব। এতিয়া পূজাৰ কাৰণে ৰেডি হৈ আহি গ'লোঁ। এতিয়া পূজা কৰিম। এইফালে আয়োজন চলিয়ে আছে পূজাৰ। এইফালে এইয়া মোৰ আসন, পূজাৰ আসন। এই মোৰ কিউট কিউট গোপাল কান্হাজী। এতিয়া পূজা আয়োজন চলিছে। এতিয়া আমি গা ধুৱাম গোপাল কৃষ্ণ বাবাক। তাত গাখীৰ আছে, পাইছিলা ন গা ধুৱাবৰ কাৰণে? এইটোৰ ভিতৰত দেহে শৰাই সজাইছে, সজাই আছে। পাছফালৰ পৰা দেখাইছোঁ। গামোচা তামোচা লৈ চুৰিয়া থুৰিয়া পিন্ধি পূজাত ব্যস্ত। আৰু এয়া আমাৰ গোপাল কৃষ্ণ বাবা গা ধুব এতিয়া। তলত খানা আছে, দিয়া গাখীৰ দিয়া, ফাৰ্ষ্ট টাইম গাখীৰ দিয়া। ওম ক্লীং কৃষ্ণায় গোবিন্দায় গোপিন বল্লভায় স্বাহা। ওম ক্লীং কৃষ্ণায় গোবিন্দায় গোপিন বল্লভায় স্বাহা। ওম ক্লীং কৃষ্ণায় গোবিন্দায় গোপিন বল্লভায় স্বাহা। শুবলে ৰাখিল নাম ঠাকুৰ কানাই, শ্ৰীৰাম ৰাখিলে নাম ৰাখাল ৰাজা ভাই। ননী চুৰ নাম ৰাখে সকলো গোপিনী, ক'লা সোণ নাম ৰাখে। এতিয়া কিবা এটা খাম, খিচিৰি খাম। চিম্পুলকৈ জাষ্ট খিচিৰি এটা বনাম আৰু খাই দিম। ভাবিছিলোঁ আজি অলপমান ভোগ টাইপত খিচিৰি বনাম, অলপ বেলেগ হেৰিত, কিন্তু আজি আৰু ইচ্ছা নাই, ভাগৰ লাগিছে। তো এদিন বেলেগ এদিন দিম খিচিৰিৰ ৰেচিপিটো, কিন্তু আজি জাষ্ট চিম্পুলকৈ খিচিৰি বনাই খাম। আৰু এইফালে ভকত বহিছে, মানে পূজা কৰি পেলাই ময়ো কৰিলোঁ, কিন্তু এইফালে বেছিকৈ কৰিলে আৰু পূজা। এতিয়া হৈ গ'ল আজিলৈ ভিডিঅ'টো ইমানেই। সকলোকে জন্মাষ্টমী বহুত বহুত শুভেচ্ছা থাকিল। অঁ, জন্মাষ্টমীৰ শুভেচ্ছা থাকিল। হেপী জন্মাষ্টমী। হেপী জন্মাষ্টমী। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভাল লাগিছে তো লাইক কমেণ্ট কৰিব, তো শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব। আজিলৈ ইমানেই। বাই বাই, গুড নাইট।